নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি হৈছে 31 অক্টোবৰ আৰু আজি এটা জুবিন দাৰ কাৰণে বিশেষ দিন। আজি জুবিন দাৰ অন্তিমখন ছবি ৰিলিজ হৈছে, তাকে আমি চাবলৈ যাম। আমি যে আমাৰ মানে ভাগ্যখন ভাল কেলৈ কৈছোঁ, কাৰণ আমি মানে 31 অক্টোবৰ দিনাখন ৰিলিজ দিছে আৰু ৰিলিজ দিয়াতে মানে চাবলৈ পাইছোঁ আৰু টিকেট যে পালোঁ অনলাইন বুকিং কৰি দিলোঁ। তাৰপিছত এতিয়া যাম আমি ভাস্কৰ জ্যোতি চিনেমা গৃহত। তাৰপাছত কি পৰিৱেশ হয় আপোনালোকক দেখাম, চাই থাকক আৰু QR ক'ড। এইফালে আমাৰ ভাইটি ওলাইছে আৰু ই কেমেৰা ধৰি দিছিলে, বৰ ভাল কৰা নাই মোৰ মতে। ই কেমেৰা ধৰিব নাজানে, প্ৰথম কথা উল্টা পুল্টা কেমেৰা ধৰিব, আৰু মই চশমাবোৰ এনেই লৈছিলোঁ সেইকাৰণে কৰিব। আৰু কি পৰিৱেশ হয় মানে কি হয় চিনেমাখন চাওঁ। জুবিন দাৰ কোৱা মতে এখন ছবি বোলে সাগৰত আৰম্ভ হৈছে আৰু সাগৰতে শেষ হৈ যায়। এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ, সাঁতুৰিব পাৰিম নে? খাবা দিবলৈ গৈছে গোটাই, আৰু আমি বৰ্তাহঁতৰ ঘৰলৈ আহিছোঁ। আৰু এনেকৈ জুবিন দাৰ গীত শুনি আমি ভাস্কৰ জ্যোতি চিত্ৰগৃহত আহিলোঁ। আৰু তো গাইজ আমি পালোহি বৰ্তমান ভাস্কৰ জ্যোতি চিনেমা গৃহ। আৰু জুবিন দাৰ যিমানবোৰ এলবাম আছে ইয়াত, চিনেমাবিলাক সকলোবোৰ ইয়াত আঁৰি থোৱা আছে। আৰু দেখিছে আপোনালোকে কিমান মানুহৰ সমাগম হৈছে আজি, যিহেতু আজিয়ে ৰিলিজ দিছে আৰু আজি আমি চতুৰ্থ দৰ্শনী চাবলৈ আহিছোঁ। তো গাইজ আমি এতিয়া সোমালোঁ, বহুত দেৰি ৰখালে আমাক। আৰু গাইজ এইফালে দেখিব পাৰিছে মানুহৰ সমাগম কিমান হৈছে আজি। আৰু গাইজ ফাইনেলি আমি নিজৰ নিজৰ ছিটত বহিলোঁ, আৰু অলপ দেৰিৰ পিছতে আমাৰ জুবিন দাৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে পৰ্দাত দেখুৱালে। আৰু চ' গাইজ এতিয়া ইণ্টাৰভেল দি গৈছে আৰু বিৰতি। $100 পপকৰ্ণ। আৰু এনেকৈ ৰৈ ৰৈ বিনালে শেষ হ'ল। কি ক'ম আৰু, চিনেমাখন মানে জুবিন দাক জীৱন্ত ৰূপত দেখিলোঁ এই চিনেমাখনত, আৰু কেৰেক্টাৰ সকলোৱে ভাল কৰিছে, সকলোৱে অভিনয় ভাল হৈছে। আৰু কোনো যাতে চিনেমাৰ ক্লিপ যাতে ক'তো নিদিয়ে, পাইৰেচি নকৰে। বাকী আজিলৈ আহিছোঁ আৰু কি ক'ম, আপোনালোকে চাবলৈ আহক ৰৈ ৰৈ বিনালে। জুবিন দাৰ অন্তিমখন ছবি উপহাৰ হিচাপে দি থৈ গৈছে অসমবাসীক। আৰু বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ, মানে কাৰো মন ভাল নহয়। আৰু শেষত এটাই ক'ম, আহক আপোনালোকে ৰৈ ৰৈ বিনালে চাওক আৰু দেখাই দিয়ক যে অসমীয়া চিনেমাৰ পাৱাৰ কিমান। জুবিন দাৰ অন্তিমখন ছবিত আমি ইতিহাস ৰচিব লাগিব। বাকী সকলোৱে এবাৰ জাষ্টিছ ফৰ জুবিন দাক লিখক, এতিয়াও জুবিন দাই ন্যায় পোৱা নাই।
আজিলৈ আহিছোঁ, ধন্যবাদ। জয় জুবিন দা, জয় আই অসম।